हेलो गाइस घर आহি পালোহি আৰু ওচৰতে পদলিৰ ওচৰতে সৰিয়হ আছে সৰিয়হৰ ওচৰত আহিলো আৰু এতিয়া আছে অকনমান পৰিবেশটো খুব সুন্দৰ আবেলিৰ সময় এখিনি লেচেনৰ খেলিবলৈ আহি আছে এনে পৰিবেশটো সুন্দৰ হৈ পৰে মই দেখাম ওচৰতে পোৱালিখিনি খেলি আছে কোনা ধৰি খেলিব বা নাই দেখোন মই আহি আছোঁ সিহঁতৰ ওচৰলৈ আমাৰ সন্মুখৰ পথাৰত ইয়াতে এখন পাৰ্ক হ'বলৈ গৈ আছে আচলতে তাতে সিহঁতে খেলি আছে এতিয়া আৰু ওচৰতে গছ এজোপা আছে তাতো উঠিম বুলি ভাবি আছোঁ তহঁতে কিন্তু টুপিটো মই লাইক কৰিছোঁ দেই ভাল লাগিছে টুপিটো এইটো আইডিয়াটো কাৰ হয় টুপিটো সত্যজিৎ কোনটো বেদ হৈ থকাটো কি বাপৰে বল মই আগতে ধুলি উৰুৱাই দিলে হয় নি গছজোপা উঠিলোহি দেখিছে গছজোপা একচুৱেলি জেচিবিয়ে মানে কৈ বগাই থৈছিলে কাৰণ এই পাৰ্কখন হ'বলৈ গৈ আছে অলপ যথেষ্ট জেগা লাগে মই আপোনালোক দেখাইছোঁ পথাৰৰ পৰিৱেশ সেয়া ধান দাই শেষ হ'ল যিহেতু অলপ মাটি হৈ আহিছে গতিকে পথাৰবোৰ সুন্দৰ হৈ আছে আৰু ইয়াতে কোনোবাখিনি হয়তো মেজি খুৱাব আমাৰ ল'ৰাবোৰে আৰু ইয়াৰ ওচৰৰ কৰি আছোঁ ভাল লাগিছে সৰুতে তেনেকৈ এনেকৈ গছবোৰ বগাইছিল গছপালি কৰিছিল সেইদিনটো মনত পৰিছে আৰু আপোনালোককো দেখাবলৈ যত্ন কৰিছোঁ এই সুন্দৰ পৰিৱেশ সেয়া বেলি ডুব যোৱাৰ আগৰ সময়টো আচলতে ধুনীয়া হয় পোহৰটো অলপ কমি আছে গধূলি সময় হ'বলৈ গৈ আছে যে এতিয়া এনেও ঠাণ্ডা দিন দিনবোৰ ছুটি হয় আৰু এনেকৈ অকণমান দেৰি ইয়াতে আজি আছোঁ ইয়াৰ পাছত ঘৰলৈ গৈ কি কৰিব পাৰি আৰু দেখাবলৈ যত্ন কৰিছোঁ আৰু মোৰ লগত আৰু সৰু সৰু পোৱালি কেইটামানে উঠি আছে আৰু তাৰ লগতে সময়খিনি পাৰ হৈ গৈছে ভাল পাইছিলোঁ গছত বগাইছিলোঁ কিবা কিবি ধেৰ কৰিছিলোঁ গতিকে আজি সদাশৰ ভতিজনী তাই মই গম নাপাওঁ ব্লগ কৰি আছোঁ লগতে জইন কৰিছোঁ নৌখোৱা আছে গতিকে নৌখোৱাৰ কাৰণে এনেকুৱা আয়োজনটো চলি আছে তাই সেইবোৰ মনে মনে দেখাই আছিল আৰু এইজনী মোৰ কাছুজনী পালেহি দাদাৰ ছোৱালী ঘৰত যেতিয়া নৌখোৱা আছে গতিকে তাই আহি মোৰ এইফালে প্ৰিয়ংকা ভালি আছে হেৰি কৰি আছে কামবিলাক কৰি আছে তো এতিয়া কোৱালিটি বহুতে ভাল হৈছে মোৰ কাৰণ এতিয়া ৰ'দত আছোঁ নহয় কিমান মজা লাগিছে ফ্লাক্স অফ কৰি দিওঁ ৰ'ব পাচলি কাটি আছে আৰু মোৰ লগত ভাত খোৱাৰ পিছত খাবলৈ মোৰ মানে প্ৰিয়ংকা বালিক আমি ঘৰত মাতো মুনমুনি বা তো মুনমুনি বাই পেহী হয় মোৰ আচলতে মুনমুনি বাই এটা সাজু লাগছিলে মই এতিয়া ভাত খালোঁ নহয় মানে ভাত খোৱা বহুত সময় হ'ল পেটটো গধুৰ লাগি আছে খাই নো এইফালে প্ৰিয়ংকা ভালি মাক পালোঁ মাতি তো গাইছ বলক আমাৰ ঘৰলৈ যাওঁ তো গাইছ বলক আমাৰ ঘৰৰ আমি যাত্ৰা আৰম্ভ কৰোঁ বেছি দূৰ নহয় এই টিংপাতখনতে দেখিছে সিমানে আৰু ৰ'দৰ পৰা মই আপোনালোকক একো ধৰিব পৰা নাই এতিয়া মজা আহিছে তো বলক মই যাম দে ঘৰলৈ to everyone all about move phone my phone ইয়াতে থাকক ফোনটো এইটো অনবা এম তো দুইটা মোবাইল লৈ গলো যাবলো আমি পুনৰ এবাৰ যাত্ৰাটো ষ্টাৰ্ট কৰোঁ এইটো মোবাইলটো মই ব্লগ বনাওঁ কিন্তু আপডেট হে নিদো একাউণ্ট আছে আপোনালোকে মাৰি চাবচোন
আৰু এফালে ইমান ধুনীয়া ধুনীয়া গোলাপ আছে মানে কিবা এটা ছিঙিবলৈ মন যায় ছিঙি দিওঁ নি সঁচাকৈ ছিঙাই খালে আচলতে নখোৱা আৰু বছৰেকীয়া বুলি কয় তাৰ আয়োজনো খুব ধুনীয়াকৈ চলে তাত মাছ মাংসৰ লগতে যিহেতু আহোম সম্প্ৰদায়ৰ আমাৰ যিটো মাছ বুলি কয় সেয়াও দিয়া হয় আয়োজন চলি আছে দেখাইছোঁ আপোনালোকক মই পাচলি মাছ সকলোবোৰ এনেকৈ যোগাৰ হৈ গৈছে আৰু এয়া সকাম আৰম্ভ হ'ল আৰু এয়া সংগ্ৰহ বাতি মই আৰু পোৱালীজনী মোৰ লগত আছে এইটো চুকত সোমাই আছে ক'ত গ'ল এইটো আপোনালোকে ৱাইনৰ নলেজ বহুত নাথাকিলেও চেম্পেইন যেনেকৈ মানুহে পাৰ্টিবিলাকত মানে কেনেকৈ এণ্টাৰটেইনমেণ্ট দিয়ে আৰু কেনেকুৱা মানে ফেন উঠি যায় ওপৰত খুলি দিয়াৰ লগে লগে বহুত ভাল লাগে আৰু এইটো হৈছে আমাৰ ৰহি সাজৰ ৰহি বুলি কয় আৰু এইটো এনেকৈ যিটো ভৰুৱা ৰস বা একেবাৰে প্ৰথম কলহৰ পৰা পকাৰ পাছত যিটো ৰস সেইটো বটলত ভৰাই থ'লে খোলোতে খুব সাৱধানে খুলিব লাগে আৰু এটা ঘৰত এনেকৈ আলহীৰ কাৰণে থৈ দিছে আৰু মিতিৰৰ মানুহ আহিলে আচলতে এইটো উলিয়ালে খুব ভাল পায় আৰু ইয়াক খুলিবলৈ খুব সাৱধানে যত্ন কৰি আছোঁ কাৰণ এইটো খুলি দিয়াৰ লগে লগে সাঁফৰটো পৰি গৈ ক'ৰবাত পৰেগৈ আৰু এয়া মই আপোনালোকক দেখাইছোঁ তাৰপিছত আজি ভাতৰ লগত কেনেকৈ কি হৈছে তাকো দেখাম যিহেতু কাইলৈ যামগৈ আৰু গতিকে এই সময়খিনি খুব সুন্দৰকৈ পাৰ হ'ল ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে পুনৰবাৰ আগন্তুক ভোগালী বিহুৰ শুভকামনা জনাইছোঁ সকলোৱে দিনবোৰ ভালকৈ পাৰ কৰক নিজৰ ঘৰটো নখোৱাবোৰ এনজয় কৰক ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই পুনৰ লগ পাম বেলেগ এটা সুন্দৰ ব্লগৰ সৈতে বাই বাই থেংক ইউ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ